মই পইচাৰ কাৰণে কাম নকৰোঁ, কাম কৰোঁ মাথো দুবেলা দুমুঠি খাবলৈ আৰু এখন ঘৰ বনাবৰ কাৰণে। মৰাৰ পিছতনো মানুহে কেইটকা পইচা লৈ যাব পাৰে। মাথো থাকিব স্বৰ্গলৈ যোৱা ৰথখন। কাৰণ কাম কৰোঁ দুবেলা দুমুঠি খাই জীয়াই থাকিবৰ কাৰণে। আৰু এনেকুৱা বহুত মানুহ আছে, বহুত পইচা আছে, কিন্তু বিপদৰ টাইমত সহায় কৰিবলৈ এক পইচা দিবলৈ মানুহ নোলায়। ৰাতিপুৱা পুৱাই ওলাই যাওঁ কামলৈ, আকৌ ৰাতি 10টা 11টাত সোমাওহি, আকৌ ৰাতিপুৱা ওলাই যাওঁ নোখোৱা নোবোৱাকৈ কামলৈ। বছ ইমানেই। মানুহে কয় বহুতে কৃপণ বুলি, মই কৃপণ নহয়। দুবেলা দুমুঠি খাই জীয়াই থাকিবলৈহে কাম কৰোঁ।